আসসালামু আলাইকুম এভৰিৱান, মই মাহিনী ৰামাই মাহিনী ৰজলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক ভালে আছে। এয়া আজি বহুতৰ ঘৰত ৰাতিপুৱা ব্ৰেকফাষ্ট ৰেডি কৰি আছোঁ। আমি যোৱাকালি সন্ধিয়া আহিছিলোঁ। মই বেলি আছোঁ একেবাৰে এবছৰ থাকিবা বোলে। Imli na bora kan story re. Toh gaadi pun lagi gitu. Mama dete guru tikawala ase. নাই যোৱা পাই টিকা লেট্ৰিন কৰিলে গুডুৱে এতিয়া গা পা ধুই গুডু আজৰি হ'ল। ৰাতিপুৱাই গুডু আজৰিয়ে হ'ল গা পা ধুই। ৰাতিপুৱাতে চক দিছে। বৰিয়ামীয়ে গা ধুৱাই দিছে। বৰিয়ামীয়ে কেঁচুৱাতে গা ধুৱাই নেকি? টিকাটো ধুনীয়াকৈ ধুৱাই দিছে দেই। টিকাটো চুচুটো অকণ কৰি দিয়ক। বৌ ওচৰত থাকিলে চিন্তা নাই, সৰুৰ পৰা একেবাৰে খুৱাই ধুৱাই গোটেই কমপ্লিট বৌয়ে কৰে। তেতিয়া আবেলি বৌহঁতৰ ঘৰত আছোঁ। ইমান ধুনীয়া বতাহ মাৰি আছে নহয়, আৰু এইজোপা লিচু গছ এজোপা আছে। গছজোপা ইমান ধুনীয়া চুহানা মৌচম। গছজোপা একে জোপোহা চাপৰ, ইমান ভাল লাগিছে। চাৰিওফালে সেউজীয়া। স্কুলখনো দেখাই দিয়া। সেইখন হেৰি কিয় এইবিলাক কথা কোৱা কিবা খেলিবলৈ না নেখেলো। বেটা আৰু গুডুৰ মানে এই ভাল এই বেয়া, পটককৈ কাজিয়া লাগে, পটককৈ মিল হয়। এনে বেটা যান মই অকণমান আহা বাৰীখন চাম আহা। বাৰী মানে এইখন আগফালৰ বাৰীখন বতাহতে ভাল লাগিছে। আগফালৰ বাৰীখন খুব হাবি জংঘল বেছি হৈ গ'ল, কিন্তু গছ তেনেকৈ নাই। হেণ্ডাৰীত কিবা আছে চাগে। এইজোপা লিচু গছ ইমান ধুনীয়া গছজোপা। একো নহয়, পিয়াহ লাগিছে নেকি? পানী খাবলৈ বিচাৰিছে। গৰু দেখি পলাইছে। একো নকৰে, একো নকৰে, পিয়াহ লাগিছে। গৰুৰ ভয়ত কোনফালেদি আহিছে চোৱা, খুচিব হ'বলা। পিয়াহ লাগিছে গৰুটো। গৰুজনী পিয়াহ লাগিব ইয়াত মানে আজাদি পাইছে আৰু। খেলিছা বেটা, ভাল লগ পাইছা আৰু বা ন। আৰু এতিয়া সন্ধিয়া চাহ তাহ খালে, খাই টিভি চিভি চালে, চাই মেলি বৌৰ লগত লুডু খেলিছে। বৌক পালে সিহঁতি যে একোৱেই নালাগে আৰু ইমান বেছি ভাল পায়। আৰু এতিয়া আপোনালোকক মই পিছদিনাখন লগ পাইছোঁ। পিছদিনাখন বৌহঁতৰ মানে আগফালৰ দৰজাৰ পৰা অকণমান আঁতৰিয়ে এটা ফেঁচা বহি আছে। মানে ক'ৰ পৰা আহিল কি হ'ল নাজানো, আৰু ফেঁচাটো বহি আছে। ইহঁতি একদম ফেঁচাটোৰ লগত ব্যস্ত হৈ গ'ল। একে ঠাইতে ফেঁচাটো বহি থাকিল, আৰু ইহঁতি মানে একদম ভিতৰলৈ নোসোমোৱা হ'ল, অকল ফেঁচাটো লৈয়ে ব্যস্ত। এইফালে বৰষুণ দি আছে টিপ টিপকৈ, আৰু ফেঁচাটোৰ লগত চব ব্যস্ত হৈ আছে। এধি শুইছে, সি শুৱক। ইয়াৰ ঘ্ৰাণ শক্তি বহুত বেছি। সেই নিচৰিবা, নিচৰিবা। জিৰণি লৈছে, জিৰণি লওকচোন দিয়া। কিয়নো লাগি আছে তাইৰ লগত? হিলি আছে। বহুত সময় থকাৰ পাছত সৰু ল'ৰা এটা মাতি আনিলোঁ, আৰু কাপোৰ এখন গাৰ ওপৰত দি কোনোমতে ধৰাই পেলাই পিছফালে হাবিত মানে এৰি দিবলৈ দিলোঁ। আচলতে ফেঁচাই যে দিনত কমপ্লিট নেদেখে, মানে এনেকৈ দিনত থাকিলে সেই গছৰ ডালে চালে জোপা মাৰি থাকে।
এতিয়া আহিছোঁ পাকঘৰলৈ, বৌয়ে চাহ একাপ বনাইছে, চাহ খাই ভাতৰ যা যোগাৰ কৰিছে। আজি আকৌ চব্জি তব্জি দিয়ে ভাত খাম বুলি ভাবিছিলোঁ। আহে মাছ মাংস খাই খাই আমনি লাগিছে। লগত আছে মাছ। মাছ আকৌ বনাইছে। এই মই এনেকৈহে ভাল পাওঁ খাই। এইবিলাক এইগোটেই বৰ ধুনীয়াকৈ কোমলীয়াই হেৰি ভুল ন? নহয় ভুল নহয় এনেকৈ তুৰৈ হ'ব লাগে। ইয়াৰ বৌয়ে এইবোৰ ঠিক ঠাক কৰিলে। এই ব্ৰইলাৰ বইল কৰি থৈছে, এইবিলাকো বনাব তাৰমানে। তুৰৈ বোলে দীঘলীয়াটো তুৰৈ, এই চুটিটো ভুল নহয় নহয়, ভুলটো চুটি তাৰমানে নহয়, ভুলেই ভুলেই ইয়াত জানো, ইয়াতহে মই গম পাইছোঁ। ময়ো ভুল তুৰৈৰ মাজৰ পাৰ্থক্যটো ময়ো বুজি নাপাওঁ দেই। আমি ভুল বুলিয়ে কওঁ আৰু সৰুটোক জহা। ব্ৰইলাৰ বইল কৰি থ'লেই দেখোন। এইফালে মাছো উলিয়াই থৈছে। কিন্তু ঢেকীয়া শাকৰ ভাজা বাচা হৈ গ'ল। এইফালে ইয়ানিয়ে বাচি আছে, নহৰু। সেই আমাৰ ৰমিচাইও শাক অকণ বাচি দিছে। অঁ এতিয়া ইহঁতৰ এটাই কথা, কেতিয়া যাব ঘৰ? এদিন বঢ়াই গৈ আছে। কেলৈ বৃহস্পতিবাৰে তোমালোকৰ স্কুল? কাইলৈ বুধবাৰ, কাইলৈতো যাবই লাগিব। স্কুল নাযাব তাৰমানে? বৰমাৰ ঘৰতে থাকিবা সদায়? কেইদিন থাকিলে কোৱাচোন? বাপৰে কিমান দিন থাকিলে কোৱাচোন? যাবিনে? চব থাকিব বৰমাৰ ঘৰত, চব থাকিব। ঘৰলৈ কোনো পধ্যে নাযায় মানে, থাকিব ইয়াত। তাৰপিছত হাচিনা আহিল, হাচিনা কৈছে ঠিকে আছে লিখা পঢ়া কৰি দি দিম। সঁচা বুলি ভাবি খুব কান্দিছে। আজি আকৌ হাচিনাহঁতে এটা ব্ৰইলাৰ লৈ আহিছে। এতিয়া বাচি আছে এগৰাকী চাচিয়ে। আফচানা অহা কাইলৈ এটা স্পেচিয়েল বস্তু বনাব বোলে ব্ৰইলাৰ দি। গৈ আছোঁ ৰ'বা। আৰু এতিয়া সন্ধিয়া আফচানাহঁতৰ ভাতৰ দাৱাত আছে, যাবলৈ ওলাই আছে। আমি আজি ঘৰ ৰখীয়া। আফচানা ৰেডি হৈ গ'ল। এখন ফটো মাৰো বুলি মই অকণমান ভিডিঅ' কৰিলোঁ। আফচানাহঁত ঈদৰ দাৱাত খাবলৈ যায়, আমি ঘৰ ৰখীয়া আজি। আমি আজি ঘৰ ৰখীয়া আজি, আৰু পূৰা একদম স্পেচিয়েল বনাব লাগিব। যোৱা বহুত দেৰিয়ে হৈ গ'লগৈ। চেণ্ডেল এইফালে আছে। আফচানাহঁত গ'ল আৰু এইখিনিতে আজিৰ ভিডিঅ'টো মই সামৰিছোঁ। আশা কৰিছোঁ আজি ভিডিঅ'টো চাই আপোনালোকে ভাল পালে। মোৰ নেক্সট ভিডিঅ'ত আফচানাই কিনো স্পেচিয়েল বস্তু বনাব সেয়া দেখাম। এতিয়া আজিলৈ আহোঁ, ধন্যবাদ।